খবৰ আপোনালোকৰ? আজি ভাবিছোঁ চিকেন দো পিঁয়াজ বনাওঁ আৰু ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তো আহক চাই লওঁ কি কি লাগিব আমাক। মই ইয়াত 1 কিলো চিকেন লৈছোঁ, বিলাহী লৈছোঁ, দৈ, পিঁয়াজ, জলকীয়া, নিমখ আৰু হালধি, জলকীয়া গুড়ি, জিৰা গুড়ি, আদা আৰু নহৰু পেষ্ট বনাই লৈছোঁ। আৰু তেতিয়াহ'লে আৰম্ভ কৰোঁ। মই চিকেনখিনি মেৰিনেট কৰাৰ কাৰণে মই ইয়াত লৈছোঁ আপোনাৰ নিমখ 1 চামুচ, ইয়াত দিম মই আপোনাৰ নহৰু পেষ্ট 1 চামুচ, আদা পেষ্ট আপোনাৰ 1 চামুচতকৈ অলপ কম, তাৰপিছত মই দিম জলকীয়া গুড়ি 1 চামুচতকৈ অলপ কম, এইখিনি দিয়াৰ পিছত এতিয়া মই এইখিনি গোটেইখিনি ভালদৰে মিক্স কৰি ল'ম। মিক্স কৰি লৈ আপোনাৰ হাফ এন আৱাৰ মেৰিনেট হ'বৰ কাৰণে এৰি দিম। মই পিঁয়াজকেইটা এটা চেপ দি আপোনাৰ কাটি লৈছোঁ। এনেকুৱাকৈ আপোনালোকে সৰু সৰু কৰি পিচ কৰি উলিয়াই লওক। 4-5টা পিঁয়াজ 1 কিলোৰ কাৰণে মোৰ হৈ যাব। আৰু বাকীখিনি মই একেবাৰে সৰুকৈ সৰু সৰু পিচ কৰি উলিয়াই লওঁ। মই বিলাহী আৰু পিঁয়াজখিনি দুটা পাৰ্টত কাটি ল'লোঁ। পিঁয়াজখিনি আপোনাৰ এটা ডাঙৰ চাইজত কাটি লৈছোঁ আৰু অলপমান সৰু সৰুকৈ কাটি লৈছোঁ। আৰু বিলাহীখিনি স্লাইচ কৰি লৈ লৈছোঁ আৰু এটা কাটি লৈছোঁ আপোনাৰ পিউৰি বনোৱাৰ কাৰণে, এইটো সৰু স্লাইচত। এতিয়া মই এইখিনি ৰাখি দিছোঁ। এতিয়া মই কাম কৰিম আপোনাৰ দৈখিনি আপোনাৰ মই ফেটি লৈছোঁ। এতিয়া আপোনাৰ মই ইয়াত এড কৰিম জলকীয়া গুড়ি 1 চামুচ, জিৰা গুড়ি 1 চামুচ, হালধি গুড়ি আধা চামুচতকৈ অলপ বেছি ল'ব, 1 চামুচ লোৱা নাই। ধনিয়া গুড়ি লৈছোঁ মই 1 চামুচ, 1 চামুচতকৈ অলপ বেছিকৈ দিছোঁ। আৰু গৰম মছলা 1 চামুচ। এই গোটেইখিনি বস্তু মই ভালদৰে মিক্স কৰি ল'ম। মই তেলখিনি গৰম হ'বলৈ দিছিলোঁ। গৰম হোৱা তেলখিনি যেতিয়া মই জিৰা গুড়ি আধা চামুচ দি দিছোঁ। তেলখিনি গৰম হৈছে আপোনাৰ। এতিয়া মই ইয়াত দিম পিঁয়াজ। পিঁয়াজখিনি আমি গোল্ডেন ব্ৰাউন কালাৰ হোৱালৈকে ভাজিম। এতিয়া মই ইয়াত এড কৰিম নহৰু আৰু আদা পেষ্ট। এইখিনি ভালকৈ ভাজি ল'ব লাগিব। মোৰ পিঁয়াজখিনি ভাজি হৈ গৈছে আপোনাৰ, প্ৰায় গোল্ডেন কালাৰ হৈছে। এতিয়া মই ইয়াত এড কৰিম
যিখিনি টমেটো পিউৰি আছে মিক্স কৰিব পিঁয়াজখিনিৰ লগত আৰু ফ্ৰাই কৰিব। এইখিনি দিয়াৰ পিছত মই ইয়াত অলপমান নিমখ দিছোঁ আৰু ভালদৰে মিক্স কৰি এইখিনি ভালদৰে ফ্ৰাই হ'বলৈ দিয়ক। বিলাহী আৰু পিঁয়াজৰ পিউৰিখিনি আপোনাৰ সেইখিনি গোটেইখিনি ফ্ৰাই হৈ গৈছে ভালকৈ। এতিয়া মই ইয়াত এড কৰিম মই দৈ যিখিনি আপোনাৰ গ্ৰেভি বনাইছিলোঁ সেইখিনি এতিয়া ইয়াত মই এড কৰিম। এই সময়খিনিত গেছটো আপোনালোকে ল' টু মিডিয়াম ফ্লেমৰ মাজত ৰাখি দিব। আৰু গোটেইখিনি ভালদৰে মিক্স কৰি দিব। ভালদৰে মিক্স হ'বলৈ দি আপোনালোকে 5-6 মিনিটমান সময় ফ্ৰাই হ'বলৈ দিয়ক। মাজে মাজে তলিত নালাগে যাতে, তাৰ কাৰণে লৰাই দি থাকিব গোটেই গ্ৰেভিখিনি আপোনাৰ। দৈখিনি দিয়াৰ পিছতো মোৰ গ্ৰেভিখিনি ধুনীয়াকৈ ফ্ৰাই কৰা হ'ল। মই 6-7 মিনিটমান ৰাখিলোঁ। এতিয়া মই ইয়াত মেৰিনেট হ'বলৈ থৈ দিয়া মাংসখিনি দিম। মাংসখিনি মই দুটা পিছত দিম আপোনাৰ যাতে গ্ৰেভিখিনিৰ লগত ভালকৈ গোটেইখিনি লাগি যায়। গোটেইখিনি মাংস দিয়া হ'ল। এতিয়া এইখিনি ভালদৰে গ্ৰেভিখিনিৰ লগত আপুনি মিক্স কৰি দিয়ক। মই মাংসখিনি 5 মিনিট সময় ভালদৰে ফ্ৰাই কৰি লওঁ। ফ্ৰাই কৰি লৈ উঠি তাৰপিছত ইয়াত মই পানী দিম। মাংসখিনি মই 5 মিনিটতকৈ অলপ বেছি সময় ফ্ৰাই কৰি ল'লোঁ। এতিয়া মই ইয়াত এড কৰিম পানী। পানীখিনি এড কৰি আপোনালোকে প্ৰথমতে চাই লওক কিমানখিনি সুবিধা থাকে। তাৰপিছত 10-15 মিনিটমান সময় আমি চিমত ভালদৰে ফ্ৰাই হ'বৰ কাৰণে এৰি দিম। একেবাৰে ল' ফ্লেমত ৰাখি দিব, ঢাকনিটো লগাই তাৰপিছত মাজে মাজে লাৰি দিব যাতে তলিত নালাগে। তো এতিয়া মই ঢাকনিখন লগাই ফ্ৰাই হ'বৰ কাৰণে এৰি দিম। মোৰ এইখিনি প্ৰায় 15 মিনিটমান হ'ল। সেই কৰাচোন, প্ৰায় 15 মিনিটমান হ'ল। এতিয়া মই মাজে মাজে মই তলিটো লৰাই দি আছিলোঁ। খুব ধুনীয়া ফ্লেভাৰ আহিছে। এতিয়া মই ইয়াত এড কৰিম এইখিনি পানী থকা সময়তে মই ইয়াত এড কৰিম পিঁয়াজ কাটি থোৱা আছে মোৰ, বিলাহী আৰু কাটি থোৱা জলকীয়া।
10 মিনিটমান সময় এৰি দিম। এতিয়া 15 মিনিট হৈ গ'ল আপোনাৰ। এতিয়া খুব ধুনীয়া জেগা হৈছে আৰু এতিয়া গৈছে পিঁয়াজবোৰ আপোনাৰ বইল হৈছে, ইয়াত জলকীয়া বিলাহীবোৰতো প্ৰায় নাইকিয়া হৈ গৈছে। এতিয়া মই এইখিনি গেছটো নুমাই দিছোঁ আৰু চাৰ্ভ কৰাৰ কাৰণে ৰেডি। তেতিয়াহ'লে ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব কমেণ্টত গৈ আৰু শ্বেয়াৰ কৰিব।